তেজ কৰা তই কি ভাঙিলি ঐ ফটোখন ভাগি থাকিলে দিব্যহি এটা মোক ককাই ঐ এই জাহানি যা কি কৈ আছ তই হে ফটোখন ভাঙিলি তই নহয় মানে ককা মই মানে শুই থাকোঁতে বহীটো এই ফটোখনত লাগি গ'ল মই গমেই নাপালোঁ মই ভাঙো বুলি ভঙা নাই ককা কথা ক'বলৈ আহিছ তই হে কথা ক'বলৈ আহিছ তই তোৰ স্কুল আছে নাই হে ইমান দেৰিলৈকে শুই থাকে নি মানুহে তৎক্ষণাত তোৰ মই হালোৱা আছে আনিমগৈ এটা নহ'বা মই উঠিবলৈ কৈছোঁ কিন্তু তোক মই কৈ দিছোঁ ককা মই উঠিছোঁ বোলো হালোৱা চাই নানিব মই উঠিছোঁ টাইমটো কিমান হ'ল বাৰু 8:30 হ'ল পাই যাওঁ মুখখন ধুই লওঁগৈ মুখখন ধুই পানি ডাইৰেক্ট গাহে ধুম আৰু চাহ খাবলৈ টাইম নাই স্কুল যাবলৈ হ'লেই গা ধুবলৈ এতিয়া সময় নাই গা চা নোধোৱা একদম মূৰতে পানী অকণ মোহাই পানি বাথৰুমৰ পৰা ওলাই গুচি আহিম গম নাপায় কোনেও আমি ইয়াৰ পৰা যাওঁ ব'ল ব'লা যেনে যেনে স্কুল পালোহি দেই আহিলোঁ পাই তই এতিয়াহে আহিছ নি নহয় অহালৈ টাইম হ'লেই কেণ্টিনত বহি চাহ খাই আছিলোঁ দেৰিকৈ শুই উঠিলোঁ সেইকাৰণে ঘৰত চাহ খাবলৈ সময় নহ'লেই মোৰ সেইকাৰণে ইয়াতে খাইছোঁহি পিছতো বেগটো কি হ'ল বেগটো এই কেণ্টিনত থকা এই বেঞ্চখনতে থৈ আহিলোঁ কিমান লৈ কৰিবি আৰু কিতাপ কালি সৈতে পিছতো বেগ আৰু ইউনিফৰ্ম কি হ'ল চফা ৰাতিপুৱা দেৰিকৈ শুই উঠিলোঁ কাৰণে লৰালৰি কোবতে বেগ আনিবলৈ পাহৰিলোঁ আৰু ইউনিফৰ্মো পিন্ধিবলৈ পাহৰিলোঁ